নমস্কাৰ আপোনালোকে চাই আছে নেইনা assmes&vlog আজি আপোনালোকক লৈ যাম গোলাঘাট জিলাৰ প্ৰাচীন ঐতিহাসিক ভিতৰত অন্যতম নুমলীগড়ৰ দেও পাহাৰলৈ তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আশা কৰোঁ সকলোৰে ভাল মোৰ বৰ্তমান ভাল আজি মই আহিছোঁ নুমলীগড়ত অৱস্থিত দেও পাহাৰলৈ তাকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিছোঁ ওপৰতে কেনেকুৱা বহুত পিছল বৰষুণৰ বতৰ খুব পিছল হ'ব যেনে তেনে আহিছোঁ হেল্ল' গাইজ মোৰ ভাগৰ লাগি গৈছে সেইকাৰণে অকণমান ৰৈ আছোঁ তাৰপিছত আকৌ যাম আৰু এই মন্দিৰভাগ নুমলীগড়ৰ 29 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত জৰাখণ্ড পাহাৰ বুলিও জনা যায় এই মন্দিৰভাগক ফাইনেলি আহি পালোঁ পাহাৰ এতিয়া পাহাৰৰ ওপৰত কি আছে আপোনাক তাকে দেখুৱাম বলক চিৰিয়েদি আহিলোঁ এইটো ৰাস্তা প্লেনেদি যায় ঠাণ্ডা বতৰ ইমান কষ্ট কৰি আহিছোঁ প্লিজ লাইক এটা কৰি দিব এই বিশেষ পাহাৰটোত মগধৰ ৰজাৰ জৰাসন্ধই শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধ কৰোঁতে এই পাহাৰটোতে বাহৰ পাতিছিল একালত এই অঞ্চলটোত বসবাস কৰা কাৰ্বি জনজাতিৰ লোকসকলে এই পাহাৰটোক দেও পাহাৰ নামেৰে নামাকৰণ কৰিছিল কিয়নো জনজাতি ভাষাত দেও বা দেৱ মানে শিৱক বুজোৱা হয় মন্দিৰটোৰ উচ্চতা হৈছে 300 মিটাৰ দেও পাহাৰত উদ্ধাৰ হোৱা ভাস্কৰ্যসমূহ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ চিত্ৰ এই মন্দিৰ সমগ্ৰ শিলেৰে নিৰ্মাণ কৰা হৈছিল বিশেষকৈ গ্ৰেনাইট শিলেৰে বনোৱা হৈছিল আৰু এই শিলসমূহ দেও পাহাৰৰ কাষেদি বৈ যোৱা ৰাংচালি নদীৰ পৰা আহৰণ কৰা হৈছিল দেও পাহাৰৰ বাহিৰে অসমৰ প্ৰাচীন কোনো খনন কাৰ্যত এনে মূৰ্তি আজিলৈকে উদ্ধাৰ হোৱা নাই সেইসমূহ মূৰ্তিৰ উপৰিও এই দেও পাহাৰত অন্য বহুতো শিলে কটা মূৰ্তি দেখিবলৈ পোৱা গৈছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব